ডিফু কলেজত ডিগ্ৰী কোৰ্চৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিক লৈ তৃতীয় দিনৰ অব্যাহত ধৰ্ণা কলেজ অধ্যক্ষ এন কে শৰ্মা ছাত্ৰ-ছাত্ৰীসকলক গেট আউট উপহাৰ কাৰ্বি আংলঙৰ পৰা পুনৰ পালি ৰপ্তানিৰ সেউজ সংকেত প্ৰদান চিএম তুলিৰাম ৰংহাঙৰ সংবাদমেলৰ জৰিয়তে শলাগ জ্ঞাপন আনন্দিত কাৰ্বি আংলং চেন ছাপ্লায়াৰ সন্থাৰ বিভিন্ন চৰকাৰী আঁচনি খৰতকীয়া ৰূপায়ণত তৎপৰ পৰিষদ বিজেপি চৰকাৰ ইএম প্ৰদীপ ৰংপিৰ চিন্থং খণ্ড উন্নয়ন বিষয়া কৰ্মচাৰীৰে পৰ্যালোচনা সভা নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অৰ্থ ডিফু কলেজৰ সংবাদ প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সময় আহিলে ছাত্ৰ-ছাত্ৰীয়ে এঘৰে যুঁজিবলগীয়া হয় কলেজৰ কৰ্তৃপক্ষৰ সৈতে নামভৰ্তিৰ সুযোগ প্ৰদানৰ দাবীত আজি তৃতীয় দিনা অব্যাহত ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থান ধৰ্মঘট নামভৰ্তিৰ বাবে সুযোগ প্ৰদানৰ দাবীত অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ গৈ ছাত্ৰই পালে গেট আউটৰ উপহাৰ হয় প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিক লৈ ডিফু কলেজত ছাত্ৰ-ছাত্ৰীয়ে এঘৰি যুঁজিবই লাগে কিন্তু কিয় ডিফু কলেজলৈ জিলা ভিন্ন প্ৰান্তৰ পৰা উচ্চ শিক্ষা লাভৰ সপোন লৈ আহে নাম ভৰ্তিৰ বাবে কিন্তু নাম ভৰ্তি কৰিবলৈ আহি ছাত্ৰ-ছাত্ৰীয়ে বহিব লাগে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আন বছৰৰ কথা কিছু সুকীয়া এইবাৰ বিশ্বজুৰি মহামাৰী কোভিডৰ আতংকৰ বাবে বহু অভিভাৱকে জিলাৰ বাহিৰলৈ অধ্যয়নৰ বাবে পঠোৱা নাই ফলত নামভৰ্তিৰ বাবে ভিৰ কৰিছে ডিফু কলেজত আৰ্টছ বিজ্ঞান আৰু কমাৰ্চ শাখাত যথেষ্ট আসন থকা স্বত্তেও নামভৰ্তিৰ বাবে সুযোগ প্ৰদান কৰিবলৈ নাৰাজ অধ্যক্ষ নীৰৱ শৰ্মা উল্লেখ্য যে ধৰ্মঘটৰ আজিৰ 3 দিনতো কৰ্তৃপক্ষৰ কোনো সঁহাৰি নাই নিষ্ক্ৰিয় ভূমিকা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ এতিয়া কলৈ যাব ছাত্ৰ-ছাত্ৰীসকল উল্লেখযোগ্য যে এই ধৰ্ণা কাৰ্যসূচীত ডিজি চিয়ানৰ লগতে সহযোগ কৰিছে কেএছএ নেতৃত্বই Ayun, labangso kami kamang nona kachisong nang ber, kumentukan chronology lang lo tante, dadak non di government college la NK Sharma bubang det penalty, kaso kachisong kaki mata dunang ber. Kupi pon ma, alang li inur ladak Karbi Anglong, la pen tribal la tuman kilang selet duko kajoine si alang li kemat hateng pen ladak educational atmosphere pavena tapi ladak pat kecil di pabrik kenapa intention pensi lah alang li laptop memang non masih sonam pen isi alama lalu kacis sonam ada isi alama lalu council lah tumbang education aja nanat kepang kreve so sih tuh teknologi itu principal malo tewai pitch time alang ni tumhan lamboy na pi bangke kacing kilong ji kali ha amit hang aprang ke pholam nang than rong po jeneba non admission sa alam cing kidam pulo pute la solam e chok do kapre kalam chi than la son sina thak thak la si atumi ha ta memorandum submit fandam lo nitum fansi nitum ddcs lo hai nitum fansi poli lo mane dak nitum non present ke nitum lo la si nitum memorandum e thona get out puna ka la inu da teacher out lo ma inu da principal out lo ma la son ngi pu nitum alang phana kha chi phong chin check phana ke dam isi formality si da memorandum ke bidam inte line lo ma get out buke ni phale na kang check kali lo loke ni elected lo students pasi kang check lo laki ining oi meme te copy pasi council lo around underlang ding lo labang ni tumhan immediate NK Sharma phanda plung nang ji lapen adak environment college environment tame birbom lo laso college environment ba Stefan Turner report Cup News
কাৰ্বি আংলং জিলাৰ পৰা বালি ৰপ্তানিৰ ক্ষেত্ৰত বিগত কেইবামাহ ধৰি অব্যাহত থকা চৰকাৰী বাধা নিষেধ সম্প্ৰতি উঠাই দিছে কাৰ্বি আংলং জিলা পৰিষদৰ অধীনস্থ বন বিভাগে। জিলাখনৰ পৰা পূৰ্বৰ দৰে বালি ৰপ্তানিৰ বাবে বালি মহলদাৰসকলক সেউজ সংকেত প্ৰদান কৰিছে স্বয়ং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই কথা শুক্ৰবাৰে মাঞ্জাস্থিত সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেল জৰিয়তে কাৰ্বি আংলং বালি ছাপ্লায়াৰ সন্থাই স্পষ্ট কৰিছে। চলিত ছেপ্টেম্বৰ মাহৰ 12 তাৰিখৰ পৰা ৰাজ্যৰ ভিতৰত যিকোনো প্ৰান্তলৈ প্ৰয়োজন সাপেক্ষে বালি ৰপ্তানি কৰিব পাৰিব। কাৰ্বি সাহিত্য পৰিষদ সংশ্লিষ্ট বন বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এইদৰে সেউজ সংকেত প্ৰদান কৰিছে কাৰ্বি আংলং চেন ছাপ্লায়াৰ সন্থা। এই কাৰ্যৰ বাবে সন্থাই সংবাদমেলৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে বন বিভাগৰ বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ড টকবিক সচিবালয় মুখ্য সচিবৰ আন্তৰিক শলাগ যাছে। Sopan itu siap fanti kiam lo, jadi kita lo itu kita kan lo sampai siap sampai itu kan, nangkahon kaki sopan itu kan langsung non kebon sampai naik, sesuatu pet kelang fanti curu lo, itu kan nangkangin so, pada itu kan nangkelang pen, nang itu kan mana nangkang kopi pot dengan fanti parti, sini, apa ni si bangke, itu langsung nangkang kopi itu ni bang itu mendak 100 sesuai supplier tu nilitum congdat long po lapen nilitum along nilitum family dan orang lain po lapen plus labor tami pangrumpet pen labor sebar kado be pangrumpet pen nilitum ta 300-400 back members ke nilitum ta mane non lagi sung hude bang ke nilitum ta me sabso nilitum ta mane ke claim abar sai long po sialang kana kacuru parti ke bang ke nilitum ta lason towar kimi nilitum ta nampak pot lapen tumpan nampak klaim long pada orang di pasar ini tu ninga klong pensuru lo nampak kado we katsa members tumpan sampai orang kan jingkon pensar yang pakai. Monggoling report Kat News. আগন্তুক বিধানসভা নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানেই চৰকাৰী ভিন্ন আঁচনিসমূহ খৰতকীয়া ৰূপায়ণত গুৰুত্ব প্ৰদান কৰাৰ লগতে অধিক তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে পৰিষদৰ বিজেপি চৰকাৰ। চিনথং পৰিষদ সমষ্টিৰ বিভিন্ন এলেকাত দুখীয়া হিতাধিকাৰীক প্ৰদান কৰা MGNৰেগা আঁচনি PMGY আঁচনি আৰু নতুনকৈ ঘোষণা কৰা আৱাজ প্লাছ স্কিমসমূহ খৰতকীয়াকৈ আৰু সঠিক ৰূপত ৰূপায়ণৰ বাবে হামৰেনস্থিত চিনথং ব্লক প্ৰাংগণত শুক্ৰবাৰে এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। কাৰ্যবাহী সদস্যগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত চিনথং খণ্ড উন্নয়ন বিষয়া জনাৰ্দন শইকীয়া VDC অধ্যক্ষ খৰসিং সেনাৰ প্ৰমুখ্য উন্নয়ন খণ্ড কাৰ্যালয় কৰ্মচাৰীসকল উপস্থিত থাকে। বঠাতলাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ। হামৰেনত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ আঞ্চলিক কাৰ্বি লাম্মেট আমেৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰা হয় হামৰেত মীন বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত। কাৰ্যসূচী অনুসৰি পুৱা পশ্চিম কাৰ্বি আংলঙৰ আঞ্চলিক সভাপতি চাৰিম বেৰ দ্বাৰা আমেৰ পতাকা উত্তোলন, বিশিষ্ট লেখক ৰাম সিং ফাংছৰ দ্বাৰা স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ পিছত আঞ্চলিক সভাপতি চাৰিম বেৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ, বিশেষ সন্মানীয় অতিথি হিচাপে কাৰ্বি লাম্মেট আমেৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হিদিনাথ ৰংপি উপস্থিত থকাৰ উপৰিও উপ সভাপতি কামসিং হানছে, পশ্চিম কাৰ্বি আংলঙৰ আঞ্চলিক সম্পাদক ৰাম সিং কাথাৰ, উপ সভাপতি কাংবুঢ়া তেৰণ লগতে পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ পৰা কাৰ্বি ভাষা সাহিত্য প্ৰেমীসকল উপস্থিত থাকে। উল্লেখ্য, আমেৰ আঞ্চলিক সমিতিৰ এক গাম্ভীৰ্যপূৰ্ণ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাম সিং তেৰণৰ গ্ৰন্থ শুভ উদ্বোধন কৰে কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে।
হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চৌ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলা সমাজ কল্যাণ বিভাগৰ জৰিয়তে আন বছৰৰ দৰে এইবাৰো প্ৰশিক্ষণ লৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ লগতে NGO আত্মসহায়ক গোটসমূহলৈ বিনামূলীয়া প্ৰদান কৰে চিলাই মেচিন তথা এম্ব্ৰইডাৰী মেচিন স্বনিৰ্ভৰশীল হ'বলৈ উপাৰ্জনৰ পথ হিচাপে কেৱল চাকৰিয়ে একমাত্ৰ পথ নহয় উপাৰ্জনৰ পথ নিজে বাছি উলিয়াব লাগিব মহিলাসকলে কাপোৰ চিলাই কৰি এম্ব্ৰইডাৰী কৰি সেইবোৰ বিক্ৰীৰ কাৰ্য ব্যৱসায় হিচাপে লৈ উপাৰ্জনৰ স্থায়ী পথ নিৰ্বাচন কৰিব পাৰে লগতে গাহৰি হাঁহ কুকুৰা পালন কৰিও উপাৰ্জনৰ পথ সুগম কৰিব পাৰে কেৱল চৰকাৰলৈ বাট নেচাই স্বনিৰ্ভৰশীল হ'বলৈ প্ৰয়াস কৰিব লাগে সকলোৱে এইদৰে প্ৰশিক্ষাৰ্থী আত্মসহায়ক গোট আৰু NGOৰ সদস্যসকলক চিলাই মেচিন এম্ব্ৰইডাৰী মেচিন আদি প্ৰদানৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপিয়ে উল্লেখ্য যে এই সভাত জিলা সমাজ কল্যাণ বিষয়া হেলেন টেৰাংপি মনোনীত MSA সীমা ৰংহাংপিকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আনহাতে এই সভাত 150টা আত্মসহায়ক গোট 19টা NGO 10,000কৈ চেক প্ৰদান কৰে 100জন প্ৰশিক্ষাৰ্থীক চিলাই মেচিন আৰু উলকুঠা মেচিনৰ লগতে 10,000কৈ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক চেক প্ৰদান কৰে আত্মসহায় বা কিবা আত্মনিৰ্ভৰ কৰি কিবা হ'ব কাৰণে আমি কিবা এটা বস্তু দিব লাগে বুলি আমি সিহঁতক পইচা 10,000 আৰু NGOবিলাক যিবিলাকে NGO ইয়াত আছে সেই NGOবিলাককো আমি প্ৰত্যেক বছৰতে এই বছৰো আমি NGOবিলাকক ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ পকলিয়াৰ ভিতৰুৱা অঞ্চল উত্তৰ ফংলকপেটৰ ডম2 LP স্কুলত জিলা ৰেশম বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এলানি প্ৰশিক্ষণৰ লগতে সচেতনতা সভা জিলা ৰেশম বিভাগৰ সহকাৰী সঞ্চালক উদ্যোগত আৰু কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সহযোগত লাংপেৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত বকলিয়া ফংলকপেটৰ ডম2 LP স্কুলত চৰকাৰীভাৱে অনুষ্ঠিত কৰা সজাগতা সভা
সভাত বিজ্ঞানসন্মতভাৱে ৰেচম সূতা কেনেদৰে সহজে উৎপাদন কৰিব পাৰি ইয়াৰে সন্দৰ্ভত এলানি প্ৰশিক্ষণ দিয়ে অঞ্চলটোৰ মহিলাসকলক ৰেচম সূতাৰ উৎপাদনৰ দ্বাৰা কেনেকৈ উৎপাদন কৰিব পাৰি উন্নত জাতৰ পলুৰ সঁচেৰে বিজ্ঞানসন্মত পদ্ধতিৰে কেনেদৰে পালন কৰিব পাৰি তাৰে ওপৰত বিভাগীয় সমল ব্যক্তিসকলে প্ৰশিক্ষণ দিয়াৰ পলু খাদ্যৰ বাবে উত্তম গছৰ খেতি কৰিবলৈ বীজ প্ৰদান কৰা হয় ৰাইজৰ মাজত উল্লেখ্য যে কৰোনা মহামাৰীৰ পৰা বাচি থাকিবলৈ সভাত উপস্থিত ৰাইজক মাস্ক চেনিটাইজাৰৰ লগতে খন্তি প্ৰদান কৰে বকলিয়াৰ ECC সহকাৰী সঞ্চালক জগত চন্দ্ৰ বৰাই সভাত উপস্থিত থাকে KSYCৰ সভাপতি প্ৰকাশ টেৰাং কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সভাপতি টিংকু ইংটিৰ লগতে উত্তৰ সংলক পেটৰ ৰাইজ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ